Hi guys, সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। YouTubeৰ ইন্ট্ৰো কেনেদৰে বনায় এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই দেখুৱাই দিম আজি। ইন্ট্ৰো ইউটিউবাৰ কাৰণে বহুতে প্ৰয়োজন। যদি আপুনি ইউটিউবাৰজনৰ নাম নাজানে প্ৰথমতে ইন্ট্ৰোটোৱে চাই গম পাই যাব যে এটো কাৰ ভিডিঅ' হয়। সেইকাৰণে ইউটিউবাৰ কাৰণে ইন্ট্ৰো বহুতে প্ৰয়োজন আৰু কপিৰাইট ফ্ৰী ইন্ট্ৰো কেনেদৰে বনায় সেই বিষয়ে এই ভিডিঅ'টোত মই দেখুৱাই দিম আপোনালোকক। খালি ভিডিঅ'টো লাষ্টলৈকে চাব, তেতিয়াহে গম পাব যে ইন্ট্ৰো কপিৰাইট ফ্ৰী ইন্ট্ৰো কেনেকৈ বনাব পাৰে। এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, লগতে থকা বেল আইকনটো ক্লিক কৰি দিব। বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে ইউটিউবত যাব লাগিব। ইউটিউবত গৈ সাৰ্চ কৰিব লাগিব ইন্ট্ৰো উইদাউট টেক্সট 3G বুলি বা 2G কোনোবা এটা কৰিলে হ'ল। সেই সাইডত তিনডাল বাৰ আছে যে সেই বাৰ তিনডালত ক্লিক কৰিব লাগিব। ক্ৰিয়েটিভ কমন বুলি এইটো অপশ্যনটো ওলাইছে, তাত এপ্লাই কৰি দিব লাগিব। এতিয়া কপিৰাইট ফ্ৰী ইন্ট্ৰো আহিব। এইটো মই ডাউনলোড কৰিলোঁ। এইটো শ্বেয়াৰত যাব লাগিব প্ৰথমতে ডাউনলোড কৰিবলৈ। তাৰপিছত ইউটিউবৰ ডাউনলোডাৰ এটাত মোবাইল ইনষ্টল থাকিব লাগিব। মোৰ যিহেতু ভিটমাৰ্টটো আছে তাতে ইনষ্টল কৰি দিওঁ। ডাউনলোড হৈ গ'ল। ইন্ট্ৰোটো ডাউনলোড কৰাৰ পিছত ভিডিঅ' এডিটিং এটাত এডিট কৰি ল'লেই হ'ব। যদি আপোনালোকে এডিট কৰিব নাজানে, মই আগত এটা ভিডিঅ' আপলোড কৰিছিলোঁ এডিটিং কাইন মাষ্টাৰত কেনেকৈ এডিট কৰে মোবাইলত। সেইটোত চাই ল'ব পাৰে, বা সেই ভিডিঅ'টোৰ লিংক মই এই ডিছক্ৰিপশ্যনত দি দিম, তাত গৈ চাই ল'ব পাৰিব। ইয়াত মই ভিডিঅ' এডিটিং কেনেকৈ কৰি দিয়ে সেইটো নেদেখুৱাওঁ, সেইটো দেখুৱাবলৈ গ'লে বহুত দীঘল হৈ যাব ভিডিঅ'টো। ইয়াৰ এডিট কৰাৰ পিছত মই ইন্ট্ৰোটো কেনেকুৱা লাগিব সেইটো দেখুৱাই দিম খালি। ইন্ট্ৰো কেনেদৰে বনায় সেই বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখুৱাই দিলোঁ। মোৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।